মুখ্যমন্ত্ৰী ডাঙৰে ঝুমুৰ বিশ্ব দৰবাৰত উজ্বলাই তুলিব বিচাৰিছে, বিশ্ব ৰেকৰ্ড গঢ়িব তুলিব বিচাৰিছে। আমি সকলোৱে আদৰণ জনাইছোঁ, আমি সকলোৱে সন্মান জনাইছোঁ, আমি ভাল পাইছোঁ। কিন্তু ঝুমুৰ বিশ্ব ৰেকৰ্ড কৰিলে হ'ব জানো? চাহ বাগিচাৰ সেইসকল কৰ্মীসকলৰ কথা মুখ্যমন্ত্ৰী ডাঙৰ বিজেপি চৰকাৰখনে ভাবিছেনে? ঝুমুৰ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ এটাই কাৰণ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি চৰকাৰখনৰ চাহ বাগিচাৰ ভোট আপোনাৰ ছাব্বিছৰ কাৰণে হাইজেক কৰা। তাৰ বাহিৰে অন্য একো নাই। চাহ বাগিচাৰ ভোট তেওঁলোকে মানে সংৰক্ষণ কৰিব বিচাৰিছে। এতিয়া 8,000 নাচনীৰ ভোট তেওঁলোকে পোৱাটো খাটাং, মানে 20,000 বা 25,000 টকাত 8,000 নাচনীৰ ভোটটো তেওঁলোকে পাব। ছাব্বিছৰ কাৰণে এটা চাহ বাগিচাৰ লোকসকলক দিয়াৰ এটা প্লেন কৰিছে। তাৰ বাহিৰে অন্য একো নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ লগতে বিজেপি চৰকাৰখনৰ। যদি চাহ বাগিচাৰ লোকসকলৰ কাৰণে সঁচাকৈ ইমান মৰম আছে তেওঁলোকে তেনেহ'লে ST ষ্টেটাছ আজি কিয় নিদিয়ে? চাহ বাগিচাৰ লোকসকলক যে চাহ জনগোষ্ঠী বুলি কয়, চাহ জনগোষ্ঠী বুলি কি? তেওঁলোক চাহ বাগানৰ পাত তুলিলে বুলি কি তেওঁলোক চাহ জনগোষ্ঠীৰ লোক নেকি? আজি যদি ধান খেতি কোনোবাই কৰে, ধান খেতি কৰিলে কি তেওঁলোক ধান জনগোষ্ঠীৰ লোক নেকি? কোনোবাই যদি কয়লা চিণ্ডিকেট কৰে, কয়লাত কাম কৰে, তেওঁলোক কি কয়লা জনগোষ্ঠীৰ লোক নেকি? চাহ জনগোষ্ঠী তেওঁলোক নহয়, তেওঁলোক হৈছে আদিবাসী হয়। তেওঁলোকক চৰকাৰে আদিবাসী বুলি এই কাৰণে নকয়, কাৰণ যেতিয়াই চৰকাৰে আদিবাসী বুলি ক'ব তেতিয়াই তেওঁলোকক ST ষ্টেটাছ দিব লাগিব। এইখন চৰকাৰে ST ষ্টেটাছ দিব নিবিচাৰে। যদি এইখন চৰকাৰে চাহ বাগিচাৰ লোকসকলৰ কথা ভাবিছে, আদিবাসী লোকসকলৰ কথা ভাবিছে, তেনেহ'লে এই যে বাগানবিলাকত যে আদৰ্শ স্কুল বনাইছে, মডেল স্কুল, সেইবিলাকত এজন উপযুক্ত কিয় শিক্ষক নাই? আজি চাহ বাগান অঞ্চলবিলাকত আপোনাৰ চিকিৎসালয় নাই, ডক্তৰ নাই, ভাল এটা শিক্ষাৰ ব্যৱস্থা নাই। এইবিলাকত পইচা কিয় খৰচ নকৰে? আজি প্ৰভিডেণ্ট ফাণ্ড পোৱা নাই কৰ্মীবিলাকে, বহু কৰ্মী মৰি গৈছে। প্ৰভিডেণ্ট ফাণ্ড দিবলৈ এইখন চৰকাৰৰ পইচা নাই চাহ বাগিচাৰ লোকসকলক। কিন্তু ঝুমুৰ বিশ্ব দৰবাৰত মানে জিলিকাব বিচাৰিছে। ঝুমুৰ বিশ্ব দৰবাৰত আপোনালোকে জিলিকাওক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই আদিবাসী লোকসকলৰ যিসকলে চাহ বাগানত কাম কৰে তেওঁলোকৰ যিবোৰ সমস্যা, সেই সমস্যাবিলাক কিয় সমাধান নকৰে? চাহ বাগানৰ লোকসকলে এখন উচ্চ মানদণ্ডৰ চিকিৎসালয় বিচাৰিছে, সেইটো কিয় নকৰে? চাহ বাগানৰ লোকসকলে এখন বিদ্যালয় বিচাৰিছে, সেইটো কিয় নকৰে? কিয় এইখন চৰকাৰে নকৰে? যিবিলাকত গুৰুত্ব দিব লাগে সেইবিলাকত গুৰুত্ব দিয়ক, এনেও চাহ বাগিচাৰ ভোটটো পাব। কিন্তু এনেদৰে চাহ বাগিচাৰ লোকসকলক মূৰ্খ বনাই আপোনালোকে বিজেপি চৰকাৰখনে ভোট ক্ৰয় কৰিব বিচাৰিছে নেকি? এইখন চৰকাৰে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 7-5-12 কৰিব বিচাৰে, 6-6-12 নকৰে।